গুড মৰ্নিং চিলড্ৰেন। আজি আমি পঢ়িম একাৰ যোগ। একাৰ যোগ এডাল হৈছে একাৰ। এতিয়া একাৰ যোগ কৰা কেনেকৈনো যোগ কৰা যাব সেই বিষয়ে আমি এইটো পাঠত পঢ়িম। এতিয়া প্ৰথম বৰ্ণটো আছে ক। কত যেতিয়া একাৰ যোগ হ'ব এইডাল এইদৰে দিয়া হ'ব, এনেকৈ ছাইডত এনেদৰে লিখা হয় একাৰ, আৰু ইয়াৰ উচ্চাৰণ হ'ব কে। কত একাৰে কে, ঠিক তেনেদৰে মত একাৰে মে, তত একাৰে তে, ৰত একাৰে ৰে, পত একাৰে পে, দত একাৰে দে। এতিয়া একাৰ যোগ হৈ কিছুমান শব্দ গঠন কৰা হৈছে। শব্দকেইটা পঢ়োৱা আহা। প্ৰথমটো আছে দতেকাৰে দে, কটাকাৰে কা, ডেকা। দন্ত ততেকাৰে তে, বৰ্গা জ, তেজ। বতেকাৰে বে, বৰ্গা জ ঋষিকাৰে জি, বেজি। মতেকাৰে মে, বৰ্গা জ, মেজ। মতেকাৰে মে, বৰ্গা জ ঋষিকাৰে জি, মেজি। হতেকাৰে হে, দন্ত ততাকাৰে তা, হেতা। দন্ত দতেকাৰে দে, হতাকাৰে হা, দেহা। লতেকাৰে লে, মূৰ্ধন্য ততাকাৰে তা, লেতা। খতেকাৰে খে, লতাকাৰে লা, খেলা। খতেকাৰে খে, দন্ত তত হস্যইকাৰে তি, খেতি। বতেকাৰে বে, ল ঋষিকাৰে লি, বেলি। প্ৰথম ছতেকাৰে চে, দন্ত ন ঋষিকাৰে নি, চেনি। ঠিক তেনেদৰে বৰ্গা জতেকাৰে জে, ও, সন্তুষ্ট ৰতাকাৰে ৰা, জেওৰা। কতেকাৰে কে, ৰতেকাৰে ৰে, লতাকাৰে লা, কেৰেলা। লতেকাৰে লে, দন্ত ততেকাৰে তে, সন্তুষ্ট ৰতাকাৰে ৰা, লেতেৰা। ঠিক তেনেদৰে মেখেলা, ৰেফাৰী, তেজাল, লেহুকা, নেজাল, পেখন, বেঙেনা, থেকেৰা, টেমুনা। এতিয়া আহিল বেলি ফুল। বতেকাৰে বে, ল ঋষিকাৰে লি, বেলি। ফ ঋষিকাৰে ফু, ল, বেলি ফুল। দন্ত হতেকাৰে ধে, মতেকাৰে মে, ধেমে। ল দীৰ্ঘকাৰে লি, ইয়তাকাৰে ইয়া, লিয়া, ধেমে লিয়া। এতিয়া আহিল খতেকাৰে খে, ল ঋষিকাৰে লি, খেলি। মতেকাৰে মে, ল ঋষিকাৰে লি, মেলি, খেলি মেলি। মতেকাৰে মে, লতেকাৰে লে, মেলে। সন্তুষ্ট ৰ ঋষিকাৰে ৰি, ইয়তাকাৰে ইয়া, ৰিয়া, মেলে ৰিয়া, মেলেৰিয়া। সন্তুষ্ট ৰতেকাৰে ৰে, ল, ৰেল। গতাকাৰে গা, দবিন্দু ৰদ দীৰ্ঘকাৰে ৰি, ৰেল গাড়ী। তাৰপিছত আহিল লতেকাৰে লে, দন্তত মূৰ্ধন্য তত হস্যইকাৰে তি, লেটি। পতেকাৰে পে, মূৰ্ধন্য তত হস্যইকাৰে তি, পেটি, লেটি পেটি। তেনেদৰে এইকেইটা হ'ব একে। ভেদাভেদ, আধা পেটি, ঘৰে পৰে, দেহে কেহে, যেনে তেনে, বাটে হাতে। তোমালোকে এই শব্দকেইটা ঘৰত পঢ়িবা ভালদৰে, নিশ্চয় তোমালোকৰ মনত থাকি যাব। তাৰপিছত আহিল বাগিচাত বেলি ফুল ফুলিছে। পেহাই কেমেৰাৰে বেলি ফুলৰ ছবি তুলিছে। এই ছবিটোত এইকেইটা হৈছে বেলি ফুল। পেহাকে এই বেলি ফুলৰ ছবি কেমেৰাৰে তুলিছে, সেইটো কৈছে। বেলি ফুলৰ পৰা তেল উৎপাদন কৰা হয়। এই বেলি ফুলৰ পৰা তেল উৎপাদন কৰা হয়। এই বেলি ফুলৰ পৰা তেল হয়। আমি বেলি ফুলৰ যতন ল'ব লাগে। এই বেলি ফুল আমি যতন ল'ব লাগে, অৰ্থাৎ ভালদৰে যত্ন কৰিব লাগে। মহৰ পৰা মেলেৰিয়া ৰোগ বিয়পে। মেলেৰিয়া ৰোগ মহৰ পৰা বিয়পে।
গতিকে আমি মহৰ পৰা সাৱধান হ'ব লাগে। ইয়াত কিছুমান শব্দৰ অৰ্থ দিয়া আছে, যেনে ডেকা মানে হৈছে যুৱক বা ইংৰাজীত য়ং মেন। বেজী কাপোৰ চিলোৱা সৰু শলা নিডেল। ঠিক তেনেদৰে ইয়াত বহুতো কিছুমান শব্দ দিয়া আছে, এইবোৰ তোমালোকে ঘৰত ভালদৰে পঢ়ি ল'বা। ঠিক আছে, আজিলৈকে ইমানে, ধন্যবাদ।